আমি অহা 19 আৰু 20 জুনত ৰামছা গাঁৱৰ উদ্যোগত 30 সংখ্যক কলাগুৰু বিষ্ণুৰাভা দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ সমিতিটোৱে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। প্ৰায় 70% কাম আমাৰ ইতিমধ্যে হৈছে আৰু অকণমান বাকী আছে। আজিৰ দিনটোৰ ভিতৰত গোটেইখিনি সমাপ্ত কৰিম। অসমৰ ক্ৰীড়া সংস্কৃতি সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি শ্ৰদ্ধাৰে সুঁৱৰিব বিচাৰিছোঁ। গোটেই অসমে সুঁৱৰিব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে হয়তো 20 জুনত বিষ্ণুৰাভা দিৱসটি পালন কৰিবলৈ লৈছে। আমি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ, পালন কৰিবলৈ লৈছোঁ। ইয়াতে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী পতাকা উত্তোলন থাকিব। 9:30 বজাৰ পৰা আৰম্ভ হ'ব অনুষ্ঠান। তাৰপিছতে আমাৰ বিষ্ণুৰাভাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব আমাৰ শ্ৰদ্ধাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়াদেৱে। তাৰপিছতে আমাৰ স্বনামধন্য সাহিত্যিক তথা জনজীৱনত বিশেষ সাহিত্যৰ মাজেৰে পৰিচিত সাহিত্য একাডেমী বঁটা লাভ কৰা মেদিনী চৌধুৰীদেৱ আমাৰ এই ৰামছা গাঁৱৰে এজন সুযোগ্য সন্তান আছিলে। তেখেতৰ প্ৰতিকৃতিত আমি মাল্যাৰ্পণ কৰিম আৰু তেখেতকো আমি শ্ৰদ্ধাৰে সুঁৱৰিম। এনেকৈ অনুষ্ঠানবিলাক আৰম্ভ হ'ব। তাৰপিছতে বিভিন্ন খেল ধেমালি সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। বিষ্ণুৰাভাদেৱৰ ৰচিত গীতৰ প্ৰতিযোগিতা, বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতা, তাৰপিছতে বিষ্ণুৰাভাদেৱৰ দ্বাৰা ৰচিত গীতৰ ওপৰত নৃত্য প্ৰতিযোগিতা আৰু তেখেতৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। ইয়াৰ লগতে আনুষংগিকভাৱে বিভিন্ন খেল ধেমালিবিলাক থাকিব। আমাৰ ছাত্ৰ ছাত্ৰী অকল যে ৰামছা গাঁও বুলি ক'লে 3খন চুবুৰী এইখিনিয়ে পাৰ্টিচিপেট কৰিব এনে নহয়। গোটেই গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানবিলাকৰ পৰাও ল'ৰা ছোৱালীবিলাকে আহি পেলাই ইয়াতে যোগদান কৰে, এইবাৰো কৰিব। গতিকে অনুষ্ঠানটো খুব সুন্দৰভাৱে কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। দ্বিতীয় দিনা অৰ্থাৎ 20 জুনত আমি বিশেষ কাৰ্যসূচী ৰাখিছোঁ, কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। ইয়াৰ পিছতে আমাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু এই সাংস্কৃতিক অনুষ্ঠানত আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ সকলোৰে আটাইৰে মৰমৰ শিল্পী কণ্ঠশিল্পী দীপশিখা বৰাক আমি আমন্ত্ৰণ জনাইছোঁ।